ৰা বৌ নাই নেকি তি মানুহ কাম নহয় তইহে কৰি আছা এই আজিকালি তিৰিয়ে পৰিগিলা কাম কৰে এই ফেচবুকত দুটা তিনিটা লগত টাইম মাছ লাগছি আজিকালি তিৰিয়ে মাছ ধৰে এই মাছ মাৰি খুৱাব আমাৰ মতাবিলাক হৈছে এইবাৰ মতাৰ ওপৰত তিৰিৰ ৰাজত্ব ভাই মাৰিব লাগিব উপায় নাই নহ'লে মাৰ খাব লাগিব ভাজা মাছ পাই দিনৰে ৰাতি কৰি ৰান্ধনি ঘৰত বহি ভাজা মাছৰ বাতি খাবলৈ পালে লাগে জুতি বিনে তই মাছ মইনা মাৰি বিনে তই মাছ পথাৰৰ বোকা পানী মাজনী ঐ চেঙেলী মাছ খুৱাইছি মাজনী ঐ চেঙেলী মাছ খুৱাইছি মই খাই ভাল পাওঁ ভাজা মাছ মই খাই ভাল পাওঁ ভাজা মাছ দাদা মাটি ৰোৱা নাই এই হৈছে 10 বিঘা আছে আৰু 10 বিঘা আছে নেকি এই 10 বিঘা নহয় এই মোৰ মাটি 1 বিঘা দৰ আছে সেইকাৰণে 10 বিঘা বুলি কৈছো বুজি পাইছা পিছে ট্ৰেক্টৰ এখন বিচাৰি নাপায় হাল বাবা আমাৰ নিচিনা ট্ৰেক্টৰ দ্বিতীয়বাৰ আছে নেকি ইনশাআল্লাহ এই ফটং কাই কি এডাল এই ফালকেইটা এটা আমাৰ চিংগল ফালৰ ট্ৰেক্টৰ এখন থৈ থকাডাল কি কোনডাল এইডাল ৰছীডাল নে কি এইডাল ভাই ব্ৰেক বাবা তোৰ নিচিনা মাথাৰ মানুহ আৰু নাছিলে অসমতো নাই জানো এই ফালখান অলপমান গেৰেজত দেখাব লগা হৈছে ইমান এটা হেৰি হোৱা নাই বাৰু দেখেন বি গান এইখিনি মাটি বাই শেষ কৰিলো কিবাকে তোৰ পইচাৰ ঢেৰ পইচা লাগে এনেকে হাল নাবালে আৰু উপায় নাই অলপ কামটো জটিল আছে হলেও বাবাত ভাল হৈছে শুনছা হলেও বাবাত ভাল হৈছে আজি তুমি আৰু মই অলপ ফুৰিবলৈ যাওঁ